নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ 5টা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে যদি ডেইলি বেচিছত নিউজ আৰু এনালাইচিছ বিচাৰিছে অথবা আপোনালোকে যদি কোনো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেতিয়াহ'লে BCB আছাম হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় প্লেটফৰ্ম। বন্ধুসকল, আমি প্ৰতিদিনে আপোনালোকৰ কাৰণে 5টা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিম। সেয়েহে আমি আপোনালোকৰ পৰা সহায় আৰু সহযোগিতা বিচাৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, প্ৰথম খবৰটো হৈছে জন্মৰ তাৰিখৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰ কাৰ্ড। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়। এতিয়াৰে পৰা জন্ম তাৰিখৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰ কাৰ্ড। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আধাৰক জন্ম তাৰিখৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি ৰায়দান কৰে। সেয়েহে এতিয়াৰে পৰা আমি আধাৰ কাৰ্ডক জন্ম তাৰিখৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিম। বন্ধুসকল, দ্বিতীয় অত্যন্ত প্ৰয়োজনীয় খবৰটো হৈছে অহা 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব IFFI গোৱা। গোৱাত অনুষ্ঠিত হ'ব লগা ভাৰতৰ 55 সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় ইণ্ডিয়ান পেনোৰামা শাখালৈ নিৰ্বাচিত হৈছে 3খনকৈ অসমীয়া চলচ্চিত্ৰ। বন্ধুসকল, এক্সাম পাৰ্চপেক্টিভত এই 3খন অসমীয়া চলচ্চিত্ৰৰ নাম অত্যন্ত প্ৰয়োজনীয়। ইণ্ডিয়ান পেনোৰামাৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শিতানত নিৰ্বাচিত হৈছে ডক্টৰ ৰবি শৰ্মা বৰুৱাৰ ৰ'দৰ পাখি আৰু যদুমণি দত্তৰ জুইফুল শীৰ্ষক অসমীয়া চলচ্চিত্ৰ দুখন। আনহাতে মূল সুঁতিৰ ছবিৰ শিতানত নিৰ্বাচিত হৈছে ৰাজেশ ভূঞাৰ স্বৰ্গৰথ। তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুজৰাটস্থিত টাটাৰ C-295 বিমান নিৰ্মাণ বাবে ভাৰতৰ প্ৰতিৰক্ষাক দিব নতুন মাত্ৰা। টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। C-295 বিমান নিৰ্মাণৰ বাবে ভাৰত চৰকাৰ আৰু স্পেইনৰ চৰকাৰৰ মাজত চুক্তি হৈছিল আৰু সেইমতে বন্ধুসকল এতিয়া গুজৰাটত C-295 বিমান নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰ আৰু স্পেইনৰ চৰকাৰৰ মাজত হোৱা চুক্তিৰ ফলস্বৰূপে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু শক্তিশালী হ'ব বুলি ধাৰণা কৰা হৈছে আৰু C-295 বিমান নিৰ্মাণে অধিক শক্তিশালী কৰিব মেক ইন ইণ্ডিয়া কাৰ্যসূচীক। চতুৰ্থ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডিচেম্বৰৰ পৰা 5 দিন খোলা থাকিব বেংক। শনিবাৰ দেওবাৰ ছুটি শীঘ্ৰে অনুমোদন জনাব বিত্ত মন্ত্ৰণালয়ে। উল্লেখ্য যে বৰ্তমানে দেওবাৰ আৰু সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকে। কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে সপ্তাহৰ সকলো শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব বেংক। আৰু যদি বিত্ত মন্ত্ৰণালয়ে অনুমোদন দিয়ে তেতিয়াহ'লে বেংকৰ 5-day ৱৰ্ক উইক হ'ব আৰু প্ৰতিটো সপ্তাহতে শনিবাৰ আৰু দেওবাৰ ছুটি থাকিব। এতিয়া পঞ্চম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ক্ৰমান্বয়ে বৃদ্ধি পাইছে সোণৰ দাম। সমাগত ধনতেৰাছ, তাৰ পিছতে দীপাৱলী উৎসৱৰ বতৰ হুৰহুৰাই বাঢ়িছে সোণৰ দাম। বৰ্তমান 10 গ্ৰাম সোণ কিনিবলৈ গ'লে প্ৰায় 80,000 টকা খৰচ কৰিব লাগিব। সোণ ক্ৰয় কৰিবলৈ মধ্যবিত্তই বহুবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছে। উল্লেখ্য যে 2024 চনত সোণৰ দাম 40%তকৈও অধিক বৃদ্ধি পাইছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মধ্যপ্ৰাচ্যত যি জিঅ'পলিটিকেল টেনশ্যন চলি আছে তাৰ বাবে সোণৰ দাম অতি দ্ৰুতগতিত বাঢ়ি আছে বুলি বিশেষজ্ঞ মহলে জানিব দিয়ে। উল্লেখ্য যে গ'ল্ডক হেজ এগেইনষ্ট ইনফ্লেশ্যন আৰু হেজ এগেইনষ্ট আনচাৰ্টেনিটি হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে যেতিয়াই পৃথিৱীৰ যিকোনো প্ৰান্তত যুদ্ধ হয় তেতিয়া সোণৰ দাম অতি দ্ৰুতগতিত বাঢ়ি যায়।
এয়াই আছিল আজিৰ 5টা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে যদি কোনো পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টছবিলাক নোট ডাউন কৰি ল'ব পাৰে। We hope this video was informative and helpful. Thanks for watching the video.